হ্যালো ফ্রেন্ড, আপোনালোকে যি সকলে DEEৰ 5550টা পদত আপোনালোকে আবেদন কৰিছিল, এই আবেদন কৰাৰ পিছত আপোনালোকৰ যিটো ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্ট, সেই ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্টটো 10 তাৰিখ 9 মাহ 2025 তাৰিখৰ দিনা প্ৰকাশ কৰিছিল আৰু আজি অৱশেষত আন এখন নোটিছ আপোনালোকৰ বাবে প্ৰকাশ কৰিছে। তো নোটিছখনত কি আছে বা কি লিখিছে মই আপোনালোকক পঢ়ি শুনাই আছোঁ। তো ইয়াতে লিখিছে, The candidates who have successfully submitted their online application against Directorate of Elementary Education, Assam, advertisement নং ইয়াতে দিয়া আছে। তাৰপিছতে আপোনালোকৰ এডভাৰটাইজমেণ্ট বি অথবা UP আৰু LPৰ বাবে যিটো এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে এইটো দিয়া আছে, মেনশ্যন কৰা আছে। লগতে আপোনালোকৰ হেয়াৰ বাই instructed to submit the following information by logging into the official website of DEE Assam for the finalization of the recruitment processes. তো আপোনালোকে ইয়াতো নিশ্চয় দেখিছে, আপোনালোকৰ বাবে যিবিলাক তথ্য বিচাৰিছে সেইবিলাক ফাইনেলাইজেশ্যন অফ দ্য ৰিক্ৰুটমেণ্ট প্ৰচেছৰ বাবে বিচাৰিছে। তো ইয়াতে কি কি ডকুমেণ্ট আপোনালোকৰ দিব লাগিব বা কি কি ইনফৰমেশ্যন আপোনালোকৰ দিব লাগিব। তো ইয়াতে 1 নম্বৰত লিখা আছে ৰেজিষ্ট্ৰেশ্যন নং অফ HSSLC, অৰ্থাৎ আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকৰ এডমিট কাৰ্ডৰ যিটো যেনেকুৱা ধৰণত দিয়া আছে বা যিটো দিয়া আছে সেইটো আপোনালোকৰ ফিল আপ কৰিব লাগিব। লগতে আপোনালোকৰ এনৰলমেণ্ট নং অফ বেটাৰমেণ্ট, আপোনালোকে যদি বেটাৰমেণ্ট দিছিলে তেতিয়াহ'লে আপোনালোকে বেটাৰমেণ্টৰ এনৰলমেণ্ট নংটো আপোনালোকৰ ফিল আপ কৰিব লাগিব। লগতে আপোনালোকৰ ইয়াৰ অফ পাছিং বোথ HSLC, লগতে আপোনালোকৰ হাই ছেকেণ্ডাৰী যিটো ইয়াৰ অফ পাছিং আছিল সেই পাছিং ইয়াৰটো আপোনালোকে দিব লাগিব। তাৰপিছতে আপোনালোকৰ ছেশ্যনটো দিব লাগিব, আপোনালোকে কোন ইয়াৰত আপোনালোকে পাছ আউট কৰিছিলে আপোনালোকৰ। তাৰপিছতে আধাৰ নাম্বাৰটো দিব লাগিব। ৰোল নং অফ দ্য HSLC এক্সামিনেশ্যন, আপোনালোকৰ মেট্ৰিকৰ আপোনালোকৰ যিটো এক্সামিনেশ্যন ৰোল নম্বৰ আছিল সেই ৰোল নম্বৰটো আপোনালোকৰ দিব লাগিব। তাৰপিছতে ইয়াতে লিখিছে The candidate must submit the details of the document they have already uploaded at the time of the submission of the online application at deeassam.gov.in. তো আপোনালোকে যেতিয়া আপোনালোকে এপ্লাই কৰিছিলে আপোনালোকে 5550টা পদৰ বাবে সেই সময়তে আপোনালোকে এইবিলাক তথ্য আপোনালোকে দিছে যদিও আপোনালোকক এতিয়া দিবলৈ কৈছে, কথাটো সেইটোৱে। ইয়াতে তাৰ তলত যিটো লিখিছে আপোনালোকে দেখিছে ইয়াতে দ্য কনচাৰ্ণ কেণ্ডিডেট শুড ভিজিট দ্য অফিচিয়েল ৱেবছাইট এণ্ড ছাবমিট দ্য ৰিকুৱাৰ্ড ইনফৰমেশ্যন। দ্য ছাবমিশ্যন ফেচিলিটি উইল বি এভেইলেবল ফ্ৰম মিডনাইট অফ, আপোনালোকে ইয়াতে ডেটটো দিছে 11/10/2025 টু মিডনাইট অফ 13/10/2025। তো অৰ্থাৎ আজি তাৰপিছতে কালিৰ দিনটো আৰু পৰহি আপোনালোকে মাজতে আপোনালোকে এটা দিন পাব। এই ডকুমেণ্টখিনি আপোনালোকে দিব লাগিব আপোনালোকৰ ফাইনেলাইজেশ্যন যিটো ৰিক্ৰুটমেণ্টৰ ফাইনেলাইজেশ্যন প্ৰচেছ আছে সেই প্ৰচেছটো কৰিবৰ বাবে। তো এইটোৱে আছিল আপোনালোকৰ বাবে আজি DEEৰ ফালৰ পৰা দিয়া নোটিছ। তাৰপিছতে ফাইনেল মেৰিট লিষ্ট যিটো ডাইৰেক্ট একেবাৰে উলিয়াই দিব এইটোৱে অনুমান হৈছে। তো আপোনালোকৰ মতে কি ছেকেণ্ড লিষ্ট দিব নে নিদিয়ে আপোনালোকে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত জনাব। তো মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ফৰ ৱাচিং।